Hey दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। सो आज भिडिओ तो बहुत धमाकेदार हम मजेदारो हम आमी जाब ओलाइছোঁ देवीक दर्शन কৰিবলৈ। सो गाइस আপোনালোকে সকলোৱে চাই থাকক, সকলোকে ভাল লাগিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই সকলো ছাবস্ক্ৰাইবো কৰি দিব। সো গাইস দেৰি নকৰোঁ, আমি আগলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইস আপোনালোকে সকলোৱে চাই থাকক। কৈ দিয়া হাই। এজনী মোৰ কলিজাৰ আমঠো, এজনী মোৰ মৰমৰ কি ক'ম আৰু একদম মোৰ মানে হৃদয়ৰ চুই যোৱা কলিজা, এজনী মোক দেহা। সকলোৱে হয়তো গম নাপাব পাৰে, মই আজি দেখাই দিছোঁ কাৰণ এজনী মোৰ কলিজা। চ' চাই থাকক। আৰু আছে আমাৰ মোৰ ভণ্টি, এয়া হৈছে মোৰ ভণ্টি, এজনী চবতকৈ সৰু এজনী। তাৰপিছত এইফালে আছে আমাৰ মোৰ বাই ভাগৰ নন্দেক, এই পুপুলি। হাই কৈ দে পুপুলি। তাৰপিছতে গাইছ আমি এতিয়া বস্তুখিনি তৈয়াৰ কৰি আছোঁ, ক'ত কেনেকৈ কি কৰা হয়। চ' মোৰ মানুহজনীতো সকলোৱে দেখা নাই, ত' এইজনী মোৰ মিছেছ। হাই কৈ দে। হাই। আৰু আছে আমাৰ মোৰ ভণ্টি, এয়া হৈছে মোৰ ভণ্টি, এজনী চবতকৈ সৰু এজনী। তাৰপিছত এইফালে আছে আমাৰ মোৰ বাই ভাগৰ নন্দেক, এই পুপুলি। হাই কৈ দে পুপুলি। তাৰপিছতে গাইছ আমি এতিয়া বস্তুখিনি তৈয়াৰ কৰি আছোঁ, ক'ত কেনেকৈ কি কৰা হয়। চ' মোৰ মানুহজনীতো সকলোৱে দেখা নাই, ত' এইজনী মোৰ মিছেছ। হাই কৈ দে। হাই। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, এতিয়া ৰিক্সা পোৱা নাই, ৰিক্সাত যাম বুলি ভাবিছিলোঁ। গৰমো বহুত দেৰিৰ মাজত এতিয়া পালোহি টমটম এখন। টমটমতে আমি উঠি এতিয়া গৈ আছোঁ বৰ্তমান। গাইছ সকলোৱে চাই থাকক। দেখা আহি আছে বুলি পাবহি আৰু। গাইছ মানুহ বহুত, মানুহজনী গ'ল এতিয়া শৰাই এখন দিবলৈ। আমি ইয়াৰ বাহিৰতে অলপ ৱেইট কৰিছোঁ, সকলোৱে চাই থাকক। फोटो ना वीडियो साढ़े 12
সো গাইজ দৰ্শন কৰা হৈ গ'ল। এতিয়া আহিছোঁ আমি সূতা দোকানলৈ, অলপ সূতা লৈ ল'ম বুলি। বিৰাট গৰম, থাকিব পৰা নাই, ওলাই আহিলোঁ। সেইকাৰণে এতিয়া আমি অলপ সূতা কিনিম বুলি আহিছোঁ। তুমি পূজা কৰিলা না? পূজা কৰিলা না? পূজা কৰিলা? হা? আমাৰ দেহাই পূজা কৰিলে ন? কেনেকৈ পূজা কৰিলে? ধূপকাঠি জ্বলাইছিল ন? এতিয়া আমি সূতা লৈ আছোঁ। এয়া ক'ত উঠিছা দেহা? অ' ইয়াত মাৰুংগা। কিসকো মাৰুংগা? जिंगना पूजा करने के लिए नहीं आया, होता किनने के लिए आया है ना? हाँ तुम्हें से मारना, तुम्हें से मारूंगी। मामी आई मामी माँ इवाले सा কি কালার হোটা লাগে এভরিথিং। হা ফুট লগাইছা? বা ক'ত ফুট লগাইছা? এইটো অহ' মই দেখি পোৱা নাই নহয়, এতিয়াই দেখিলোঁ। আৰু কি কিনিবা তুমি এতিয়া? কি কিনিবা? মেকআপ। মেকআপ? তুমি মেকআপ কৰি ভাল পোৱা মানে? আৰু কি কিনিবা? মেকআপ আৰু কি? লিপষ্টিক। অ' আমাৰ চাৰি শুনিছে না গাইজ? আমাৰ দেহাই কি লাগে? মেকআপ, লিপষ্টিক। ৰাইজে এইখিনি বস্তু বিচাৰে। ছোৱালী হ'লে মানে এয়াই আৰু। হয় এতিয়া আমি ঘৰলৈ গৈ আছোঁ বতে। তো ৰিক্সাতে গৈ আছোঁ, লগত আছে মোৰ এয়া বাপ বেটি দুজনে গৈ আছোঁ এতিয়া। দেখা তুমি ঘৰত গৈ আছা ন? হয় নাই? আৰু বাকী ফেমিলিখিনি বজাৰ থাকিলে সিহঁতে অলপ বজাৰ কৰিম বুলি থাকিলে আৰু মানে কি ধৰক মাইকী মানুহৰ বস্তুটো জানে আৰু কি সিহঁতে বজাৰ কৰি ভাল পায়। তো এতিয়া আমি গৰমৰ ৰ'দত ঘূৰি থাকিব পৰা নাই, সিহঁতক পকাই হয় নাই? তো সেইকাৰণে ঘৰলৈ গৈ আছোঁ। চ' গাইজ ক'ত যাবা? মা যাবা? মামী আহি আছে ন তোমাৰ কাৰণে? কি ল'বা? জেলেপি আৰু কি ল'বা? কি ল'ব কৈ দিয়াচোন। হে ছোৱালীয়ে এতিয়া তামাম ভোক লাগিছে, ঘৰত গৈ পটাপট কিবা মেগী চেগী অলপ বনাই দিব লাগিব। আৰু এতিয়া ৰাতিপুৱাৰ পৰা আমাৰ লগত একো খোৱা নাই ন, সকলোৱে এতিয়া ভোকতে আছে। এতিয়া গৈ দোকানত কিবা এটা আয়োজন কৰি দিম। কি খাই আছা দেহা? কি খাইছা? হে চিপছ? অ' দেহা তুমি চিপছ খাইছা নি? হা এই ছোৱালী আজি বিৰাট খং, মাকৰ লগত ঘূৰিব লাগে বজাৰলৈ। বাছ ইয়াতে চাহটো খাই দিওঁ। চায়া এতিয়া আমি আহি পালোঁ ঘৰ। সেইয়া মাহী ওলাই আহিছে চোৱা, এই তোমাৰ মাহী। কেইটকা হ'ল?
এইকেইটা মাইকী মানুহ জানই আৰু কি বস্তু ল'ব 20 টকা নহয় জানো অঁ ঠিক আছে हाँ बोला दे हाँ चलो 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 घर में चलो हम लोग घर में जा रहा है हम लोग घर में पहुंच गया है हमें पालोही इतना घर अलमान लाइन आसे न फैन चालू हो गया फैन चालू तो अभी देखा আমি আহি পালো নহয় না হ্যাঁ তুমি এটা কি খাইছা তুমি কি খাইছা চিপস এই কোন আহিলে চোৱা কোন আহিলে এই আমাৰ মুনু 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 কি লাগে বেটা কি লাগে ভোক লাগিছে মই মেগী বনাই দিম দেই জেলেবী ইহঁতে আনি আছে গাইছ ছোৱালীয়ে তামাম ভোক লাগিছে সেইকাৰণে এতিয়া আমি গেছটো অন কৰি লওঁ গেছটো অন কৰাৰ পিছত কি হ'ল তেৰিকা এইটো বেয়া হৈছে দেখোন অঁ চলিছে একো হোৱা নাই দেখা মেগী খাম মেগী অলপ বনাই লওঁ মছলা দি দিলোঁ এতিয়া মছলা দি তামাম গৰম চামুচটো বিৰাট গৰম হৈ আছে এইখিনি এতিয়া মেগীখিনি ইয়াতে ওলাই ল'লোঁ আমি এতিয়া বনাম খাবলৈ কেনেকুৱা হ'ব মেগীটো বনাবতো আইডিয়া নাই চ' ট্ৰাই কৰিছোঁ এতিয়া মই মেগীখিনি ইয়াত দি দিম এনেকৈ তাৰপিছত এইটো এনেকৈ অলপ ডুবাই দিওঁ খাবলৈ কেনেকুৱা হ'ব নাজানো আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ উপায় নাই মানুহৰ ভোক লাগিলে এনেকৈ কৰিবলগীয়া হয় আৰু নিজে সেইটো দোস্ত তো আমি এতিয়া পূজা চাবলৈ ওলাইছোঁ ৰাতিও হ'ল প্ৰায় কেইটা বাজিলে 5:30 তেনেকৈ হ'ল আৰু তো এতিয়া আমি ওলাইছোঁ পূজা চাবলৈ আৰু লেডিজখিনি ওলাওঁতেহে তাত বিয়াৰ টাইম এইখিনি আমাৰ দেহা ন দেহা এইটো ক'ত যাবা তুমি ক'ত যাবা কৈ দিয়া ক'ত যাবা কৈ দিয়া কোৱা আমাৰ দেহা কথা নকয় বেয়া ছোৱালী ক'ত যাবা নমু কৰিবলৈ বেটা নোযোৱা নি ওলাইছ বঢ়িয়া আমাৰ পিছে বাইদেউ এতিয়া কাপোৰ পিন্ধিছেহে ষ্টাইল কৰিছেহে চুলি খোপা বান্ধিছেহে ৰাইজে কেনেকুৱা লাগিছে মোক বেয়া লাগিছে হাই মজা একদম মজা আজি মোক নেচায় আৰু তোমাকে চাব দোস্ত আমি আহি পালোঁ এতিয়া বাই তাত এয়া আমাৰ বাইদেউ মোৰ ডাঙৰ বাই আৰু এয়া মোৰ ভাগিন দুটা মামা হাক 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 মামা হাক কৈ দে মামা হাক কৈ দে মামা হাক মামা পিছে আইজনী আজি কোনে পায় আৰু ন হা পিছে জিজু ক'ত জিজু এইটো কি এইটো কি মই পিন্ধিম নেকি মংগলসূত্ৰ নহয় ন আৰু বেছি কাব চেনি নিদো ন ভাল লাগিছে
বৰ বেলেগ ৰাইজৰ এয়া আমাৰ ডাঙৰ বাই এয়া হৈছে জুলি আৰু আনটো হৈছে কোনবা ধৰিব পৰা নাই চেহেৰাটো অহ' এজনী হৈছে ধন্তিল মন্তিল বা মজা জুলি জুলি যাওঁ ক'ত কচোন বাৰু জুলি পূজা কৰিব যাওঁ নি সকলোৱে এতিয়া পূজালৈ যাম এতিয়া আছে ডাঙৰ বাই আছে সৰু বাই আছে তাৰপিছত মোৰ মিছেছ আছে লগতে আৰু সৰু ভণ্টি দুজনী আছে আমি এতিয়া যাম মন্দিৰলৈ আৰু ফুৰিম ইফালে ক'ত মেলা হৈছে বোলে মেলা অলপ চাম তাৰপিছতে অলপ কিবা জেলেপি অলপ খাম আৰু তাৰপিছত ঘৰলৈ গুচি আহিম আৰু তো গাইজ আমি আহি পালোঁ অলপ পূজাও এইফালে ঘূৰিছোঁ ভিডিঅ' কৰিব পৰা নাই কাৰণ বহুত মানুহ ভিৰ আৰু লগতে আপোনাৰ মানে সৰু ল'ৰা ছোৱালী চম্ভালিবলগীয়া হৈছে তো নোৱাৰিছোঁ মানে একদম উপায় নাই গৰমত চ' এতিয়া আমি আহিছোঁ মামীৰ ওচৰলৈ মাৰ ওচৰলৈ আহিছোঁ মায়ে এতিয়া ৰেষ্টুৰেণ্টত চাওমিন বনোৱাত ব্যস্ত হৈ আছে মই সকলোকে দেখাম এয়া হৈছে মোৰ মামী একেবাৰে চাওমিন বনোৱাত ব্যস্ত কি চাওমিন মামী চিকেন চাওমিন আৰু এয়া হৈছে আমাৰ সন্তোষ দা একেবাৰে পিঁয়াজ কটাত ব্যস্ত আজি একেবাৰে অকণো ৰেষ্ট নাই নহয় জানো একেবাৰে সময় নাই ইমানে মানুহ ভিৰ আৰু এইফালে হৈছে আমাৰ পাপা মোৰ পাপা মৰমৰ পাপা এয়া উপায় নাই লাগি আছে ৰেষ্টুৰেণ্টত চিকেন চাওমিন ৰেডি হৈছে অৰ্ডাৰ আহিছে বোলে এইটো কি ম'ম' চিকেন ম'ম' অঁ এইটো কি জ্বলি গৈছে কেলৈ ফ্ৰাই ম'ম' গাইজ চ' আপোনালোকে সকলোৱে চাইছে এইটো ফ্ৰাই ম'ম' মই লোকেশ্যনটো এড্ৰেছটো দি দিম চ' আপোনালোকে আহিব ইয়ালৈ চিকেন চাওমিন আৰু এতিয়া চাওমিন ৰেডি হৈ আছে ম'ম' বনাই যা ফ্ৰাই কৰে নেকি তেল দি গৰম তামাম গৰম আজি পূজাৰ বতৰৰ লগতে পূৰা মানুহ ভিৰ আৰু মামীহঁতৰতো আজি ৰেচে নাই নহয় জানো মা আজি ৰেচ নাই এইখিনি কি মিট চিকেন ড্ৰাই ফ্ৰাই গাইজ মই আপোনালোকক সকলোকে মামীৰ এদিন বেলেগ দিনাখন মামীয়ে বনোৱা ৰেচিপি আপোনালোকক নিশ্চয় দিম মাও বহুত ধুনীয়া ৰেচিপি বনাব জানে চ' আপোনালোকক সকলোকে দেখাম বাৰু মই লাইনটো গ'ল দেখোন আহিলে এতিয়া কি ডালিলে জিৰা পাউডাৰ স্মেল মজা আহিছে এইটো কিহত দিবলৈ লগতে এতিয়া কেঁচা পিঁয়াজ কাটি দিলে তাৰ ওপৰত অলিভ অইল এতিয়া দিছে আপোনাৰ এইটো ৰেড চিলি নহয় জানো ৰেড চিলি আৰু এইটো কি ধনিয়া এইটো কিহত দিবলৈ পিছে অঁ
চাম মামী বহুত ধুনীয়া ৰেচিপি বনাই আকৌ দেই গাইজ। চ' মই আপোনালোকক সকলোকে দেখাম বাৰু। পাপাই এতিয়া চাওমিন বনোৱাত ব্যস্ত। হেল্ল' অঁ কিটো আমি আহিছোঁ এতিয়া বৰ্তমান ৰুকচিনলৈ। কণ্টেক্ট দাদা এজনৰ লগ পালোঁ, তাৰ ওচৰতে বহি অলপ কথা পাতিছোঁ আৰু বাকী মানুহখিনি আছে সিহঁতে অলপ পূজা কৰি আছে আৰু গাইজ সকলোৱে চাই থাকক ভিডিঅ'টো, অলপ সকলোকে ভাল লাগিব চাই। চ' এতিয়া ইয়াৰ পৰা গৈ আছোঁ, এতিয়া চিধা আমি যাম জোনাই বজাৰলৈ। তাত কি হ'ব নহ'ব পাছক চাই দেখা যাব। এতিয়া চব গাড়ী সকলোৱে চাই থাকক, ভাল লাগিব নিশ্চয় আপোনালোকৰ। আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব আৰু চ' আপোনালোকে শেষলৈকে চাই থাকক। চাওমিন ৰেডি। ক'ত আহিছে? বহুত মানুহ ভিৰ আজি সময় মানে কাৰিকৰকেইটা সময় পোৱা নাই। নুখুলিবা তোৰ আছে নাই? নাম নাছিলে নাই? পানী নাই এইটো বাবু এই চব্জি কেনে বাবু চিকেন বিরিয়ানি চিকেন তো গাইজ তামাম টেষ্টি আপোনালোকৰ। চ' গাইজ ফুৰি মেলি আহিলোঁ, বহুত জেগা ফুৰিলোঁ। চ' গাইজ প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্টো কৰিব। যদি ভাল লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু চব সকলোৱে আমি পূজা এনজয় কৰিলোঁ। এয়া লগতে ছোৱালীৰ গিফ্টো আনিলোঁ। তাৰপিছতে অলপ চাওমিন কিবা কিবি এইখিনি খালোঁ সকলোৱে। তাৰপিছতে আৰু এই কেইদিনতে মই যদি সময় পাওঁ মামীৰ যিকোনো বনোৱা ৰেচিপি মই আপোনালোকক দেখুৱাম। মামীয়ে কেনেকৈ কি বনায় নবনায়, চ' সকলোৱে চাই থাকিব তেতিয়া। চ' গাইজ আজিলৈ ইমানতে।